ওয়েলকাম ফ্ৰেণ্ডছ, আপোনালোকক মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। এয়া হৈছে কোয়েল বাৰ্ডৰ পোৱালি। আজি ইহঁতৰ বয়স 1 দিন হ'ল আৰু ইয়াত মোৰ 500মান পোৱালি ওলাইছিল এইটো বেটছত। বাকী পোৱালিবোৰ চেল হৈ গ'ল। ইয়াত প্ৰায় আৰু 150মান পোৱালি আছে। মই ভাবিলোঁ আপোনালোকক এটা ভিডিঅ' বনাই দিওঁ। ইহঁতক প্ৰিষ্টাৰ্টাৰ দানা দি আছে খাবলৈ আৰু 10 ডেইজৰ পৰা ইহঁতক 20 দিনলৈ প্ৰিষ্টাৰ্টাৰ দানা দিব লাগে আৰু 20 দিনৰ পৰা 30 দিনলৈকে ষ্টাৰ্টাৰ দানাটো দিব লাগে আৰু 30 দিনৰ পৰা লেয়াৰ দানা দিব পাৰি আৰু ইহঁতে 45 দিনৰ পৰাই কণী পৰা ষ্টাৰ্ট কৰি দিয়ে। আজিৰ পৰা প্ৰায় 4 বছৰ 5 বছৰ আগত ইয়াৰ চাহিদা বহুতে ভাল আছিল। সকলোৱে ঘৰে ঘৰে ফাৰ্ম কৰি তুলিছিল আৰু ইয়াৰ কণীৰো চাহিদাটো খুব ভালেই আছিল। কিন্তু আজি 4 বছৰ 5 বছৰ পিছত ঠিকেই চলি আছিল ফাৰ্মটো। সকলোৱে বতচৰাই পোৱালি পুহিব লৈছিল, যিহেতু ইয়াত খৰচো কম হয় আৰু তাৰপিছত লাহে লাহে চাহিদাটো কমি আহিল আৰু চাহিদাটো কমি আহিছে যদিও আজি প্ৰায় আৰু 6 মাহ এবছৰ হ'ল আৰু বহুতে অলপ অলপকৈ পোৱালি লৈ ফাৰ্ম কৰিব ষ্টাৰ্ট কৰিছে। মোৰ পৰাও বহুতে পোৱালি লৈছে, লৈ কিনে সৰুকৈ ফাৰ্ম কৰিব ষ্টাৰ্ট কৰিছে। আৰু যদি আপোনালোককো কোনোবাই কৰিব বিচাৰে বতচৰাইৰ পোৱালি লৈ ফাৰ্ম, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু কাৰোবাক যদি বুডিং কৰা পোৱালিও লাগে, বুডিং কৰা পোৱালিও দি দিম, পাই যাব। যিহেতু ইহঁতৰ 0 পোৱালি একদম সৰু থাকে, বহুতে বচাব নোৱাৰিব পাৰে। গতিকে কাৰোবাক যদি বুডিং কৰা পোৱালিও লাগে, মোৰ তাতে পাই যাব, এভেইলেবল আছে, দি দিব পাৰিম। যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে আৰু এইটোৰো চাহিদা প্ৰায় লাহে লাহে আহি আছে। যদি আপোনালোকক কোনোবাক লগা আছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু মোৰ তাত আপোনালোকে হাঁহ মুৰ্গীৰ পোৱালিও এভেইলেবল ষ্টক আছে। যদি কোনোবাই হাঁহ মুৰ্গীৰ পোৱালি লৈ ফাৰ্ম কৰিম বুলি ভাবি আছে তেনেহ'লে সেয়াও পাই যাব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি কোনোবা মোৰ চেনেলটো নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপুনি চাব পাৰে। আজিলৈ আহিছোঁ আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ।